হলে ভাই সময়টো হৈ গৈছিল স্যার কি আহা নাই স্যারহঁতৰ অফিসৰ ভিতৰত কিবা এটা আলোচনা চলি আছে কিবা এটা হ'ব পাৰে গুড মৰ্নিং স্যার বহি থাকা গুড মর্নিং স্যার আমি দেখোন থিয়ে হোৱা নাই হে তই লালু বহুত কথা কওঁ মনে মনে থাক তো বাবাহঁত তহঁতৰ কাৰণে এটা ভাল খবৰ আছে স্যার আপা হল না আপি হল স্যার আপনি তো আইছে দুটামানটো মিঠাই লৈ আহিব পারলা হয় মিঠাই স্যার মিঠাই আনলিও নাই কিন্তু চকলেট দুটামানটো আনব পারলা হয় বড় সিপট হে স্যার আপনি তহঁতে গোটেই সোপাই বৰ কথা কোৱা হৈছে মনে মনে থাক তহঁতে কওক স্যার কওক আমি মনে মনে আছো দিয়ক ভাল খবৰটো হ'ল তহঁতে যে 15 আগষ্টত খানাটো ভালকে খাব নোৱাৰিলি সেইকাৰণে তহঁতক পিকনিক লৈ যোৱা হ'ব স্যার আপোনালোকে ইমান সুখ দিছি নহয় কি কম স্যার ধেত চালা নটংকি কৰবাৰ স্কুলত আহিওতো নাটক শেষ নহয় ন স্যার প্ৰতিভা মোৰ খিৰে খিৰে আছে স্যার ও লালু তই মানে হৰেণৰ জীয়ক প্ৰতিভাক ভাল পা ন এই শালা গাধ গৰু হৰেণৰ জীয়ক প্ৰতিভা নহয় তেনেহলে কোন প্ৰতিভা হে কোন প্ৰতিভা তই বুজবা নালগে দে এই তহঁতে কি ফুচুল কৰি আছ অভদ্ৰ দুটা বহি থাক ই বেটা লালু তাৰ ফুৰ্তিতে সি কবা নৰা হৈ গৈছে তহঁতে ভালকে শুন তহঁতৰ যাৰ যাৰ যাব মন আছে নহয় ষ্টাফ ৰুমত গৈ নিজৰ নামবোৰ এণ্ট্ৰি কৰি আজা হ'ব বাৰু হ'ব নামবোৰ দি আহিবি তহঁতে আৰু এতিয়া তহঁতৰ স্কুল হাফ হ'ব তহঁতে সোনকালে গৈ ঘৰত পিকনিকৰ যোগাৰটো কৰিব পাৰিবি থেংক ইউ স্যার থেংক ইউ যাওঁ দিয়ক ৰ মোৰ কথাবোৰ ভালকে শুনি লচোন কালি তহঁতে সকলোৱে 5টা বজাত আহি স্কুলত উপস্থিত হবি এতিয়া তহঁতবোৰ ঘৰলৈ যা বন্ধুসকল মই লালু মোৰ এই প্ৰথম ব্লগটোত আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ স্কুলত পিকনিক আছে বলক আমি তাতে যাই বহুত মজা কৰো লালু কি হৈছে কেমেৰা চেমেৰা লৈ মুখৰ ফালে দেখোন কি কৰি থাকে ই লালু আজি পাগলা চাগলাই হল নেকি একালা কিবা বকি আছে দেখোন বলচোন বল কাষলৈকে যাওঁ বল তহঁত আহিলি ভালে হলে আহ বন্ধুসকল মোৰ লগৰ দুজন আহি পাইছে ইতিমধ্যে এই তহঁত ইফালে কেমেৰা ওচৰত আহ বন্ধুসকল মোৰ লগৰ বন্ধু ভেট্ৰেছ আৰু নন্দু আহি পাইছে নমস্কাৰ বলক আমি এতিয়া স্কুললৈকে যাওঁ চাওঁ আমাৰ পিকনিকটো আজি কেনে হয় ভাইহাত আজি আমাক স্কুল বাছত লৈ যাব নেকি পিকনিক তাকেইতো পিকনিক খাবা শ্বিলং তিলং লৈ যাব নেকি ঐ তহঁতে তাতে কি কৰি আছ ঐ গাড়ীখন চাই বল স্কুলৰ পিছফালে বল বাকী ল'ৰা ছোৱালীবোৰ তাতে আছে আৰে মাকা এতেহে খানা বনাই আছে আমি আৰু এনেই ভাবি আছিলো শ্বিলং যাম বুলি এতেও খানা খাই বেয়া নালাগিব দে ভালেই লাগব আমাৰনো কি খাবা পালিয়ে হ'ল ৰাইজসকল চাওক আমাৰ আজিৰ ভিডিঅ'টোত আপোনালোকে আমাৰ পিকনিকৰ অলৰেডি আমাৰ মাংস হৈয়ে গেছি এতিয়া আমি মাংস ডবালিয়ে হ'ল মই মাংসটো টেষ্ট কৰি কৈ আছো আপোনালোকক মাংসটো কেনে হৈছে মাংসটো পাইনা হ'ব পাৰে কিন্তু স্বাদ আছে আমি এতিয়া খাওঁ আপোনালোকে চাব যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ